অসমীয়া পাঠলৈ সকলোকে স্বাগতম জনাইছো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এখন ৰচনা লৈ আহিছো। ৰচনাৰ বিষয় হৈছে স্কুল আলোচনী আৰু ইয়াৰ উপযোগিতা। ৰচনাখন 4টা ভাগত ভাগ কৰা হৈছে। আৰম্ভণি, ইয়াৰ উপকাৰিতা, প্ৰকাশৰ অসুবিধা আৰু সামৰণি। আৰম্ভণি। লিপি আৱিষ্কাৰ হোৱাৰ পৰাই মানুহে লিখনিৰ জৰিয়তে মনৰ ভাৱ বিভিন্ন ধৰণে প্ৰকাশ কৰি আহিছে। আলোচনীতো মানুহে গল্প, কবিতা, প্ৰবন্ধ আদি লিখি নিজৰ মনৰ চিন্তাধাৰা প্ৰকাশ কৰে। আলোচনী সাপ্তাহিক, পষেকীয়া, মাহেকীয়া, ছমহীয়া বছৰেকীয়াকৈ প্ৰকাশ কৰা হয়। বিদ্যালয়ৰ বাবে আলোচনী প্ৰথমবাৰৰ বাবে 1916 চনত ইংলেণ্ডত প্ৰকাশ কৰা হৈছিল। ভাৰতবৰ্ষতো বিদ্যালয়, মহাবিদ্যালয় আদিৰ বাবে আলোচনী প্ৰকাশৰ পৰম্পৰা আৰম্ভ কৰে ইংৰাজসকলে। বৰ্তমান বিদ্যালয়, মহাবিদ্যালয়, কাৰিকৰী মহাবিদ্যালয় আদি সকলো শিক্ষানুষ্ঠানতে আলোচনী প্ৰকাশ কৰা হয়। স্কুল আলোচনীৰ প্ৰয়োজনীয়তা। বিদ্যালয় এখনৰ বাবে আলোচনী প্ৰকাশৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব যথেষ্ট আছে। আলোচনীয়ে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত সাহিত্য সৃষ্টিৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰে। বিদ্যালয়ৰ আলোচনী এখন কেইবাটাও পদক্ষেপৰ জৰিয়তে প্ৰকাশ কৰা হয়। স্কুল আলোচনী এখনে তলত দিয়া ধৰণে ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বৃদ্ধি কৰে। প্ৰথমতে আলোচনীয়ে ছাত্ৰ-ছাত্ৰীৰ লিখাৰ অভ্যাস বৃদ্ধি কৰে। দ্বিতীয়তে লিখনিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে তথ্য সংগ্ৰহ কৰিব লাগে বাবে পঢ়িব লগা হয়। সেয়ে তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ে। তৃতীয়তে আলোচনীত লিখা ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীলতা, চিন্তা শক্তি, উদ্ভাৱনী শক্তি, ভাষা শক্তি, কল্পনা শক্তি আদিৰ বিকাশ ঘটে। চতুৰ্থতে আলোচনীত বিভিন্ন ধৰণৰ লিখনি থাকে আৰু সহপাঠীজনে লিখা কথাবোৰ পঢ়িবলৈ আগ্ৰহী হয় বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অধ্যয়নৰ অভ্যাস গঢ়ি উঠে। স্কুল কলেজৰ আলোচনীত ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও শিক্ষক-শিক্ষয়িত্ৰী আৰু আন প্ৰতিষ্ঠিত লিখকৰ লিখনিও প্ৰকাশ হয় বাবে সেইবোৰ পঢ়ি ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব পাৰে। এইবোৰ কাৰণৰ বাবে বিদ্যালয় এখনত আলোচনী প্ৰকাশৰ প্ৰয়োজনীয়তা আছে। আলোচনী প্ৰকাশৰ অসুবিধা। আলোচনী এখন প্ৰকাশ কৰিবলৈ লওঁতে বিদ্যালয় কৰ্তৃপক্ষই তলত দিয়া ধৰণে অসুবিধাৰ সন্মুখীন হয়। প্ৰথমতে ছাত্ৰ-ছাত্ৰীসকলৰ সাহিত্য জ্ঞান কম থাকে বাবে লিখাৰ বাবে আগ্ৰহী নহয়। লিখিবলৈ বাৰে বাৰে ক'ব লগা হয়। তাৰোপৰি লিখাসকলৰ লিখনিবোৰো নিম্ন মানদণ্ডৰ হয়। দ্বিতীয়তে আলোচনী প্ৰকাশৰ কাম ছাত্ৰ-ছাত্ৰীসকলৰ বুলি ভাবি শিক্ষকসকলে আগভাগ লোৱাত হেমাহি কৰে। তৃতীয়তে স্কুল এখনৰ আলোচনী প্ৰকাশৰ প্ৰধান অন্তৰায় হৈছে ধনৰ অভাৱ। আলোচনী এখন প্ৰকাশ কৰিবলৈ যথেষ্ট ধনৰ প্ৰয়োজন হয়। এই ধন বিদ্যালয়ৰ তৰফৰ পৰা খৰচ কৰিব নোৱাৰে বাবে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা সংগ্ৰহ কৰিব লগা হয়। বহুতো ছাত্ৰ-ছাত্ৰীৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল নহয় বাবে ধন দিবলৈ অপাৰগ হয়। এইবোৰ কাৰণৰ বাবে স্কুল এখনে আলোচনী প্ৰকাশ কৰিবলৈ বাধাৰ সন্মুখীন হ'বলগীয়া হয়। সামৰণি। বিদ্যালয় এখনৰ বাবে আলোচনী এখন প্ৰকাশ কৰিবলৈ কৰ্তৃপক্ষ বিভিন্ন সমস্যাৰ সন্মুখীন হ'লেও নিয়মীয়াকৈ আলোচনী প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব লাগে। এই ক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন দিহা পৰামৰ্শ দি উৎসাহিত কৰিব লাগে।
প্ৰয়োজন হ'লে আৰ্থিক সহযোগিতাও আগবঢ়াব লাগে। সাহিত্য হৈছে সমাজৰ দাপোন আৰু ছাত্ৰ-ছাত্ৰীসকল সমাজৰ ভৱিষ্যত। ছাত্ৰ-ছাত্ৰীসকলৰ লিখা আৰু পঢ়াৰ অভ্যাস গঢ়িব পাৰিলেহে আমাৰ সমাজখন সাহিত্যত প্ৰতিফলিত হ'ব।